মই প্ৰথমতে পানী বইল দি লৈছোঁ, কাৰণ গৰম পানী দিলে আটাটো মাৰিবলৈ সুবিধা হ'ব। প্ৰথমে আমি পানী গৰম কৰি লৈছোঁ। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল কাটা নিমকি ঘৰত কেনেকৈ বনাই খাব পাৰি। ইয়াৰ প্ৰথমতে আমি আটা আৰু ময়দা দুয়োটা এনেকৈ লৈ লৈছোঁ। আটা আধা কিলো, ময়দা আধা কিলো লৈছোঁ। আমি 1 কিলোৰ আজি কাটা নিমকি বনাই আপোনালোকক দেখুৱাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি ইয়াত নিমখ মিক্স কৰিম। এই নিমখ দিলোঁ। নিমখটো আপোনালোকে পৰিমাণ চাই দিব। মই ইয়াত ডাঙৰ চামুচ 1 চামুচ আৰু অকণমান ইউজ কৰিছোঁ। বেছি নিদিব, যাতে বেছি দিলেও আকৌ হেৰি হ'ব। এনেকৈ দিছোঁ। ঠিক তেনেকৈ মিলাই পেলাই দিব। এবাৰ ইয়াত কালজিৰা দিছোঁ। কালজিৰা দিলেহে নিমকিৰ সোৱাদটো আহিব। সেইবাবে আমি কালজিৰা ছটিয়াই লৈছোঁ এনেকুৱাকৈ। কালজিৰা ছটিয়াই লৈছোঁ। দিবলৈ লৈছোঁ মিঠাতেল। মিঠাতেল দিছোঁ, আপোনালোকে ৰিফাইন ইউজ কৰিব পাৰে। মিঠাতেল আমি কিছু দিছোঁ, আপোনালোকে এনেকৈ দি ল'ব। সুন্দৰভাৱে এনেকুৱাকৈ নিমখেৰে একেলগে মিহলি কৰি ল'ব। এনেকুৱাকৈ মিহলি কৰি লৈ উঠি ইয়াত গৰম পানী ঢালিব লাগিব। এতিয়া আমি এনেকুৱা মিহলি কৰি লওঁ। দিবলৈ লৈছোঁ বেকিং চ'ডা, নহ'লে বেকিং পাউডাৰটো আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই। এইটো কোনো অপচনেল হয়। আপোনালোকৰ নিজৰ ইচ্ছামতে দিব। অলপ দিছোঁ, এতিয়া অলপ স্পাইচি হ'ব খাবলৈ। দি এনেকুৱাকৈ সানিব, গোটেইখিনি বস্তু একেলগে মিহলি হৈ যায়। দেখিছে নহয়, মই যেনেকুৱাকৈ সানিছোঁ এনেকুৱাকৈ সানি ল'ব, যাতে ৰিফাইনে আটাই ময়দাই সকলোখিনি সুন্দৰভাৱে মিশ্ৰণ হৈ উঠে। তাৰপিছত ইয়াত আপোনালোকে গৰম পানী বা ঠাণ্ডা পানী ইউজ কৰিব পাৰে, গৰম পানী ইউজ কৰি বেছি ভাল। যেন বস্তু ঢিলা হ'ব, খাবলৈ সোৱাদ হ'ব। দেখিছে নহয়, ধুনীয়াকৈ কৰি দিছিলোঁ। দেখিছে ধুনীয়া চফ্ট হৈ উঠিছে। এতিয়া আমি 15 মিনিটৰ কাৰণে ছেটিং হ'ব দিওঁ। 10-15 মিনিট ছেটিং হ'ব দিয়াৰ পিছত নেক্সট আকৌ অলপমান মধিম, মধি পেলাই আমি বেলিব ষ্টাৰ্ট কৰিম। এতিয়া বৰ্তমান ঠিকেই আছে, ধুনীয়া হৈ উঠিছে। আমি 10-15 মিনিটমান এইকাৰণে ছেটিং হ'ব দি দিওঁ। তাৰপিছত আমি বেলা ষ্টাৰ্ট কৰিম। এতিয়া আমি আটা ৰুটি আনি বেলি ল'লোঁ। সুন্দৰভাৱে বেলি লওঁ প্ৰথমতে কেইখনমান। এতিয়া আমি কাটা ষ্টাৰ্ট কৰিছোঁ। নিমকিটো আপোনালোকে প্ৰথমতে চিধাকৈ ল'ব, লৈ এনেকৈ কাটিব। কাটি গৈ থাকিব এটা এটাকৈ ঘৰ, যাতে দেখিবলৈ ভাল লগা হয়। আটা মিনিমাম জোখ কৰি কাটিব, আপোনালোকৰ যিমান সেনেকুৱা সুবিধা হয়। মই অলপ সৰুকৈ কাটিছোঁ, আপোনালোকৰ কেনেকুৱা মন যায় তেনেকৈ কাটি ল'ব। তেতিয়া আপোনালোকৰ ভাল হ'ব। এনেকৈ কাটি উঠি নেক্সট পঠালৈকে কাটিব লাগিব। আমি প্ৰথমতে দীঘলকৈ কাটি লৈছোঁ। এতিয়া নিমকিখিনি এইবাৰ আমি পঠালৈকে কাটা ষ্টাৰ্ট কৰিছোঁ। এনেকুৱাকৈ আপোনালোকে 1 ইঞ্চি বা 2 ইঞ্চি বা 1.5 ইঞ্চি এনেকুৱাকৈ এইটো যি সুবিধা, যি মতে খাই ভাল পায় সেইমতে কাটি ল'ব। মই 2 আঙুলি দি কাটিছোঁ, দেখিছে নহয় মই কেনেকৈ কাটিছোঁ। গতিকে আপোনালোকে হয়তো বেলেগকৈ অলপ কাটিব পাৰে, ইয়াতকৈ অলপমান ডাঙৰ কাটিব পাৰে। সেইটো আপোনালোকৰ মতে কাটিব আৰু যেনেকুৱা মন যায়। মোৰ হৈ গ'ল কাটা নিমকি প্ৰথম বেলা আনি। গতিকে আমি এতিয়া সানিব লৈছোঁ। ইয়াত কেৰাহীটো বহাই দিলোঁ, ৰিফাইন তেল এতিয়া আমি আগতে বনাই থোৱা নিমকিখিনি ফ্ৰাই কৰিম। নিমকিখিনি আমি কাটি ল'লোঁ। এতিয়া আমি নিমকিখিনি ফ্ৰাই কৰিম। আহকচোন, এতিয়া আমি তেলটো অকণ গৰম হৈ দিওঁ। কিছু গৰম হোৱাৰ পিছতে আমি গেছৰ ফ্লেমটো অকণমান কমাই দি মিডিয়ামত ৰাখি নিমকিখিনি আমি ফ্ৰাই কৰি ল'ম। নিমকিখিনি আমি এনেকুৱাকৈ কাটি লৈছিলোঁ, এনেকুৱা ধৰণৰ কাটি লৈছোঁ। এতিয়া আমি নিমকিখিনি তেল গৰম হৈছে যিহেতু আমি তাত বহাব পৰা হৈছোঁ। আহক এতিয়া আমি নিমকিটো তাত বহাই দিওঁ। প্ৰথমতে আমি নিমকি এনেকৈ হাতেৰে অলপমান উঠাই লৈছোঁ, কম পৰিমাণে। তেল ফুলিব, তেল দি দিলোঁ।
তেলত দি দিলোঁ, দি পেলাই লৰাই দিব অকণমান, এতিয়া অলপ হ'ব দেখিছে, লৰাই দিব। দেখিছে ন, এইটো সুন্দৰ এটা হৈছে, ইয়াতে কি হ'ব দেখাবলৈ পাইছে। বেছি জুই নিদিব, কাটা একেবাৰে নিদিব, তুমি জুইটো ভাজিব 4-5 মিনিট লাগি। দেখিছে, আমি যেনেকৈ এৰি যাব দিছোঁ, এতিয়া ধুনীয়াভাৱে এৰি উঠিছে, দেখিছে নহয়। কিছু ভাজা যোৱাৰ পিছতে আমি হেৰি কৰি ল'ম, তৰাই ল'ম ধুনীয়াকৈ আমি ভাজি কৰি দিছোঁ প্ৰথমতে। দেখিছে, ইয়াত দেখিছে আমাৰ নিমকি হৈ উঠিছে, ধুনীয়া গল্ডেন ব্ৰাউন কালাৰ আহিছে। গতিকে আমি 2-3 মিনিট ভাজি ল'লোঁ, এতিয়া আমি নমাই তৰাই দিম। এতিয়া আমি ধুনীয়াকৈ আমাৰ তৰাই ল'ম, দেখিছে, দেখিছে ন, ধুনীয়া কালাৰ আহিছে। আপোনালোকে তৰাই ল'ব, তেলটো তৰাই ল'লে ল'ব। আমি ৰিফাইন তেল ভাজিছোঁ, চ' কালাৰটো আমি দেখিছে না, ধুনীয়া এটা চাউণ্ড হৈছে। বুজিছে নহয়, নিমকিটো ধুনীয়া হৈ গৈছে, আপোনালোকে এনেকুৱা কৰি ল'ব। দেখিবলৈ পাইছে, এইখিনি আমি বনাই উঠিছোঁ, দেখিবলৈ দেখিছোঁ কি ধুনীয়া হৈছে। আপোনালোকে এনেকুৱাকৈ ঘৰত বনাব চেষ্টা কৰিব, খাই সোৱাদ পাব। আৰু এতিয়া আমি এইখিনি হ'লে আমাৰ নিমকি গ্ৰেভিটো সমাপ্ত হ'ব। এতিয়া আমি এইখিনি ফ্ৰাই কৰি ল'লোঁ সুন্দৰভাৱে, ফ্ৰাই কৰি লৈছোঁ। এইখিনি ফ্ৰাই কৰাৰ পিছত আমি নমাই থ'ম। আমাৰ সেইখিনি ফ্ৰাই হৈ উঠিছে, এতিয়া আমি তৰাই লওঁ, এনেকুৱাকৈ কৰিব এনেকুৱাকৈ। এতিয়া আমি গোটাখিনি দেখিছে ধুনীয়া উঠিছে। আমি তোমাৰ নিমকি বনোৱাৰ কাৰণে শেষ কৰি দিলোঁ ভিডিঅ'টো।